সকলোকে আৰু ৰাতিপুৱাৰ পৰা মানে গাটো ইমান বেয়া কৰি আছে। ৰাতিপুৱা উঠিলোঁ সোনকালে, সোনকালে উঠিলোঁ আৰু উঠিলোঁ যদিও মানে গা পা ধুই পেলাই আকৌ শুই থাকিবলগীয়া হ'ল। ইমান মানে বেয়া কৰিছে গাটো, ক'ব নালাগে আৰু। তাৰপাছতে আকৌ মানুহজনে চাহ বনালে, বনাই কৰি লৈ ভাতো বনালে, ভাত বনালে ইহঁতৰ কাৰণে, আকৌ টিফিন বনালে। টিফিন বনাই কৰি সিহঁতক খুৱাই কৰি লৈ সিহঁতক স্কুললৈ গ'ল। মই এতিয়া লাহেকৈ উঠিছোঁ, উঠি বাচন বৰ্তনকেইটা ধুই আনিলোঁ, মানুহজনেও খালে। মোৰ কাৰণে এতিয়া ধুনীয়াকৈ চাহ একাপ বনাবলৈ কাৰণে লৈছোঁ আৰু চাহ মই ভাত নাখাওঁ এতিয়া, দেৰিকৈ খাম বুলি পেলাই সেয়া চাহ বনাবৰ কাৰণে এতিয়া লৈছোঁ। এতিয়া চাহ বহাই দিছোঁ আৰু একাপ। ৰাতিৰ পৰা মানে ৰাতি ভাত খোৱাৰ পৰা মানে গাটো মানে দিগদাৰ কৰি আছে আৰু ৰাতি ইমান ভালকৈ টোপনিও নগ'লে। গা অসুবিধা কৰি থাকিলে ন, অশান্তি কৰি থাকিলে কেনেকৈ টোপনি যাব। বিশেষকৈ মোৰ মানে গেছৰ প্ৰব্লেম আৰু গেছটো বেছিকৈ হৈ আছে, বুকুৱে পিঠিয়ে হান মাৰি মাৰি ধৰে। পৰহি দিনা গৈ বেজী লৈ আহিছোঁগৈহে, দুটা বেজী লৈ আহিছোঁগৈ গেছৰ, তথাপিও মানে ভাল হোৱাই নাই। আৰু এতিয়া কি কৰিলে ভাল হ'ব মানে বুজি পোৱা নাই। তাৰমানে ইমান বেজী ঔষধ মানে ইমান কৰি আছোঁ, তথাপিও মানে এতিয়া ভাল পোৱা নাই। সেইটো কাৰণে এতিয়া বোলো ৰাতিপুৱা ভাতটো নাখাওঁ। ৰাতি সেইকাৰণে টোপনি নগ'লে বিষতে। এতিয়া যদিও উঠিলোঁ আকৌ শুই থাকিবলগীয়া হ'ল। মানুহজনে গোটেইখিনি কামখিনি কৰিবলগীয়া হ'ল। এতিয়া আকৌ আহিছোঁ, চাহ অকণ ৰাতিপুৱা পানী খালোঁ দুগিলাচকৈ। এতিয়া আকৌ বোলো চাহ অকণ বনাই কৰি ধুনীয়াকৈ খাই কৰি লওঁ, কামখিনি কৰি মেলি আহিছোঁ। আকৌ দুপৰীয়া ভাত বনাবলৈও হ'ব নহয় জানো। উতলিছে, চেনি বেছি নাখাওঁ মই, এচামুচ দিলেই হৈ যাব, ইমান চেনি নিদিওঁ। চাহপাতটো মই বেছিকৈ নিদিওঁ, কেইটামান দিছোঁ, ইমান চাহপাত দি চাহ নাখাওঁ। সেইভাগে চাহ হৈ গ'ল। চাহৰ লগতে ওটছ অকণ ল'লোঁ, চেৰিটো খাম আৰু গাখীৰ নাই, গাখীৰ লগত খালে ভাল আৰু এইটো বস্তুটো নহয় জানো। বিস্কুটো এনেকৈ লৈ ল'ম, এতিয়া একাপ খাই দিম আৰু হৈ যাব নহয় জানো। লৈছোঁ এনেকৈ কল দুটা, এইকেইটা এতিয়া খাই কৰি লওঁ বাৰু, ভাত নাখালেও হ'ব নহয় জানো। এতিয়া এইখিনি ঠাণ্ডা হয় মানে গৰম হৈ আছে, এইখিনি ঠাণ্ডা হয় মানে কল এটা খাই কৰি লওঁ ধুনীয়াকৈ। কলখিনি অকণ পকিব নিদিলে। মানুহৰ মানে শৰীৰটো বেয়া হ'লে সকলোবিলাকে বেয়া নহয় জানো। শৰীৰটো ভাল হৈ থাকিলে সকলোবিলাক কৰিবলৈ মন যায়। যদি শৰীৰটোৱে বেয়া হৈ থাকে কি কাম কৰিব মন যাব নহয় জানো।